মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটায়ে মৰম লবা আজি আমি কথা পাতিম নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ সন্নিবিষ্ট অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটিৰ প্ৰশ্ন উত্তৰ আৰু তাৰ লগত আনুষংগিক কিছুমান কথা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে জানা আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত এতিয়া দেশখনৰ উন্নতিৰ কাৰণে ইয়াৰে প্ৰতিগৰাকী ব্যক্তিৰ সামাজিক অৰ্থনৈতিক আৰু বৌদ্ধিক বিকাশৰ ওপৰত গুৰুত্ব দিয়া হয় এই পাঠটিৰ জৰিয়তে তোমালোকক অনাগত দিনত দেশখনৰ উন্নতিৰ কাৰণে সমাজ ব্যৱস্থা কেনেকৈ গঢ় দিব পাৰি আৰু সমাজৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ আচাৰ ব্যৱহাৰ মাত কথা ৰীতি-নীতি নিৰ্ভৰ কৰে আৰু সেই কাৰণে সত্যনাথ বৰাদেৱে তোমালোকৰ এই পাঠটি অন্যৰ প্ৰতি কেনেকুৱা ব্যৱহাৰ কৰিলে আদৰৰ পাত্ৰ হ'ব পাৰি বা কেনেকুৱা ধৰণৰ ব্যৱহাৰেৰে মানুহৰ মন জয় কৰিব পাৰি আৰু নিজৰ লক্ষ্যত আগবাঢ়ি যাব পাৰি তাৰ ওপৰত ভিত্তি কৰি কিছুমান কথা ইয়াত সন্নিবিষ্ট কৰিছে যাৰ ওপৰত ভিত্তি কৰি তোমালোকে নিজৰ জীৱনত বা জীৱন যুদ্ধত আগবাঢ়ি যাব পাৰিবা ক্লাছত তোমালোকৰ ছাৰ বাইদেউসকলে তোমালোকক অলৰেডি পাঠ্যৰ ওপৰত আলোচনা কৰিছেই আমি পাঠটিত থকা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম কেনেকুৱা ধৰণৰ উত্তৰ লিখিলে তোমালোকে ভাল নম্বৰ আহৰণ কৰিব পাৰিবা তাৰ ওপৰত আলোচনা কৰিম আৰু লগতে আনুষংগিক কিছুমান প্ৰশ্নও আলোচনা কৰিম এতিয়া ব'লা আমি পাঠটিৰ প্ৰশ্ন উত্তৰ শিতানলৈ যাওঁ ছাত্ৰ-ছাত্ৰীসকল ১ নম্বৰ ক প্ৰথম প্ৰশ্নটি আছে সাৰথি পুথিখন কাৰ ৰচনা ইয়াত উত্তৰ হ'ব সাৰথি পুথিখন সত্যনাথ বৰাৰ ৰচনা ১ নম্বৰ খ কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় উত্তৰ হ'ব মানুহে মানুহৰ লগত কেনেদৰে ব্যৱহাৰ কৰিব লাগে আৰু কেনেকৈ চলিলে সংসাৰত সুখ সন্তোষে কাল নিয়াব পাৰি তাক নজনাৰ বাবে মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিব লগা হয় ১ নম্বৰ গ প্ৰশ্নটো হ'ল কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ ইয়াৰ উত্তৰ হ'ব আনৰ লগত কেটেৰা মাৰি কথা কোৱা খিংখিঙীয়া শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ ১ নম্বৰ ঘ প্ৰশ্নটি হ'ল সজ ব্যৱহাৰৰ অনুপান কি ইয়াৰ উত্তৰ হ'ব নম্ৰতা সজ ব্যৱহাৰৰ অনুপান ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল ১ নম্বৰ উঙ মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে মানুহক কি কৰা হয় ইয়াৰ উত্তৰ হ'ব মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে মানুহক চলনা কৰা হয় ইয়াৰ নেক্সট প্ৰশ্নটি হ'ল এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে ইয়াৰ উত্তৰ হ'ব যি শ্ৰেণীৰ মানুহে আনৰ গুপ্ত কথা লুকুৱাই ৰাখিব নোৱাৰে সেই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল বুলি লিখকে কৈছে দ্বিতীয় প্ৰশ্নটি হ'ল কাৰ লগত সম্বন্ধ ৰাখিলে সৎহতাক প্ৰশ্ৰয় দিয়া হয় ইয়াৰ উত্তৰ হ'ব সৎ মানুহৰ লগত সম্বন্ধ ৰাখিলে সৎহতাক প্ৰশ্ৰয় দিয়া হয় নেক্সট প্ৰশ্নটি হ'ল বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা ইয়াৰ উত্তৰ হ'ব বহুল ব্যাকৰণ পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা এতিয়া ২ নম্বৰ প্ৰশ্নটিলৈ আহোঁ ২ নম্বৰ চমুকৈ বুজাই লিখা ২ নম্বৰ ক প্ৰশ্নটি হ'ল ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় ওলাই কৰিব নোৱাৰি ইয়াৰ উত্তৰ হ'ব ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি ওলাই কৰিব নোৱাৰি কাৰণ মানুহৰ প্ৰতি মানুহে কৰা আচাৰ ব্যৱহাৰৰ ওপৰতে সমাজ জীৱনৰ সুখ আৰু শান্তি নিৰ্ভৰ কৰে আচাৰ ব্যৱহাৰ বেয়া হ'লে জীৱনত নানা উপদ্ৰৱ ভুগিব লগা হয় বহুত চৰিত্ৰৱান মানুহেও অসজ ব্যৱহাৰৰ ফলত আন মানুহৰ গৰিহণাৰ পাত্ৰ হয় আকৌ বহুত কপটীয়া চলাহী মানুহেও সজ ব্যৱহাৰৰ ফলত মানুহৰ মৰমৰ পাত্ৰ হয় ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল ২ নম্বৰ খ বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে উত্তৰ হ'ব বিনয় মানে নম্ৰতাই মানুহৰ ওচৰত মৰমীয়াল কৰি তোলে বিনয় ভাৱক অলংকাৰৰ লগত তুলনা কৰিব পাৰি অলংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দৰ্য বৃদ্ধি কৰে তেনেকৈ বিনয় ভাৱে মানুহৰ ব্যক্তিত্ব প্ৰকাশত অৰিহণা যোগায় সেয়ে দান দিয়াৰ সময়ত বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কৈছে বিনয়ী ভাৱত দান কৰিলে মানুহৰ মাজত মৰম চেনেহ শ্ৰদ্ধা ভক্তি আদি গুণৰ বিকাশ হয় আৰু সামাজিক জীৱনো সুখৰ হয় ইয়াৰ পিছৰ প্ৰশ্নটি ৩ নম্বৰ তাৎপৰ্য ব্যাখ্যা কৰা ৩ নম্বৰ ক নম্ৰতা সজ ব্যৱহাৰৰ অনুপান এই কথাটিৰ তাৎপৰ্য ব্যাখ্যা কৰিব দিছে ইয়াৰ উত্তৰ হ'ব নম্ৰতা সজ ব্যৱহাৰৰ অনুপান কথাষাৰ সত্যনাথ বৰাদেৱৰ অন্যৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠটিত সুন্দৰভাৱে ব্যাখ্যা কৰিছে সজ ব্যৱহাৰে মানুহৰ সামাজিক জীৱনত সুখ আৰু সন্তোষেৰে ভৰাই তোলে নম্ৰতা অৰ্থাৎ বিনয় ভাৱ হৈছে সমাজ ব্যৱহাৰৰ এক অন্যতম উপাদান অৰ্থাৎ অনুপান বুলি যিটো কোৱা হয় নম্ৰ ব্যৱহাৰে মানুহৰ ওচৰত মৰমীয়াল কৰি তোলে বিনয় ভাৱক অলংকাৰৰ লগত তুলনা কৰিব পাৰি অলংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দৰ্য বৃদ্ধি কৰে তেনেকৈ বিনয় ভাৱে মানুহৰ ব্যক্তিত্ব প্ৰকাশত অৰিহণা যোগায় লোকৰ মাজত নম্ৰ ভাৱ থাকিলে মুখেৰে আপোনা আপুনি মিঠা মাত ওলায় কিন্তু মনত অহংকাৰ ৰাখি মুখেৰে নম্ৰতা প্ৰকাশ কৰিব বিচাৰিলেও কেতিয়াও প্ৰকৃত নম্ৰ হ'ব নোৱাৰে ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ৩ নম্বৰ খ সোণৰ জেউতি অমান্য কৰিলে নকমে তাৎপৰ্য ব্যাখ্যা কৰিব দিছে
ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উত্তৰ হ'ব সোণ এবিধ অতি মূল্যৱান ধাতু ইয়াৰ দ্বাৰা অলংকাৰ তৈয়াৰ কৰা হয় ই অতি উজ্জ্বল ইয়াৰ উজ্জ্বলতা কোনেও অস্বীকাৰ কৰিব নোৱাৰে আৰু অস্বীকাৰ কৰিলেও সোণৰ মূল্য নকমে সোণৰ উপমাটিৰ দ্বাৰা লিখকে ইয়াকে বুজাব খুজিছে যে মান্যৱন্ত অৰ্থাৎ গুণী লোক সদায় মানুহৰ ওচৰত মৰম সন্মান আৰু গুৰুত্ব পায় কিছুমান মানৱীয় গুণ যেনে নম্ৰতা অকপট আচৰণ দয়া পৰোপকাৰ আদিয়ে মানুহক মান্যৱন্ত কৰি তোলে কিন্তু সমাজত এনে কিছুমান লোক আছে যিসকলে মান্যৱন্ত লোকৰ কথা অমান্য কৰে আৰু সুযোগ পালে তেনে লোকৰ লগত ছল কৰিব বিচাৰে কিন্তু তেনে কৰিলে মান্যৱন্ত লোকৰ গুণ অকণো নকমে ঠিক সোণৰ দৰে যাৰ গুণ অস্বীকাৰ কৰিলেও ইয়াৰ মূল্য হ্ৰাস নাপায় ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিলো ইয়াত বুজাই লিখিব দিছে প্ৰশ্নটি হ'ল কেনেকে চলিলে সুখে সন্তোষে কাল নিয়াব পাৰি বুলি লিখকে কৈছে উত্তৰ হ'ব যিবিলাক মানুহেৰে সৈতে সম্বন্ধ জন্মে বা যিবিলাকৰে সংসাৰত সমাজ পাতি থকা যায় সিবিলাক মানুহত ভিতৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে বা কেনেকে চলিব লাগে তাক সংসাৰ জাতিয়ে ভালদৰে জানিলে সুখে সন্তোষে কাল নিয়াব পাৰি এই কথা ভালদৰে নজনাৰ কাৰণে বহু মানুহে জীৱনত নানান কষ্টত ভুগিবলগীয়াত পৰে সেইকাৰণে মানুহে সুখে সন্তোষে কাল নিয়াবলৈ সহজ ব্যৱহাৰৰ কথা ভালদৰে জনা উচিত সহজ ব্যৱহাৰত নম্ৰতা থাকিলে ইয়ে মানুহক আৰু আকৰ্ষিত কৰিব পাৰে প্ৰশ্ন নম্বৰ খ ব্যাখ্যা কৰিব দিছে চৰিত্ৰ সহজ হলেই ব্যৱহাৰ সহজ হ'ব বুলি ভবা উচিত নহয় কিয় উত্তৰ চৰিত্ৰ সহজ হলেই ব্যৱহাৰ সহজ হ'ব বুলি ভবা অনুচিত কাৰণ অনেক চৰিত্ৰৱন্ত মানুহৰ ব্যৱহাৰৰ দুখত আনৰ হিংসা আৰু গৰিহণা পাত্ৰ হয় সহজ চৰিত্ৰৰ মানুহো কৰ্কশ মাত কথা আৰু দুৰ্ব্যৱহাৰ হ'ব পাৰে গতিকে তেনে চৰিত্ৰৱন্ত লোকক সহজ ব্যৱহাৰৰ লোক বুলি পৰিচয় দিব নোৱাৰে আনহাতে অনেক কপটীয়া চলাহী দুশ্চৰিত্ৰ মানুহো সহজ ব্যৱহাৰৰ গুণত আনৰ মৰমৰ পাত্ৰ হ'ব পাৰে প্ৰশ্ন নম্বৰ গ মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা ইয়াৰ উত্তৰ হ'ব মাত কথাৰ ওপৰত ব্যৱহাৰ বৰকৈ নিৰ্ভৰ কৰে স্বভাৱত বহুত দুখ থাকিলেও মিঠা মাতৰ গুণত মানুহ হৰবৰহী হ'ব পাৰে নিজলৈ আনৰ মৰম ভক্তি জন্মোৱাটো মানুহৰ মুখ্য উদ্দেশ্য ব্যৱহাৰত মিঠা মাতৰ অভাৱ হলে সেই উদ্দেশ্য সিদ্ধি নহয় মিঠা মাত ব্যৱহাৰৰ কলপৰ নিচিনা যিদৰে মিঠা বস্তুৰ কলপ লগাইহে বেজেও অকটা দৰৱ ৰোগীক খাবলৈ দিয়ে আৰু ৰোগীও খাই ভাল পায় সেইদৰে কপটীয়া বা দুষ্ট মানুহে মিঠা মাতেৰে সকলোৰে পৰা মৰম শ্ৰদ্ধা আদায় কৰে সেয়ে সজ ব্যৱহাৰত মিঠা মাতৰ ৰহন বা কলপ লগালেহে মানুহৰ মনত সন্তোষ লগাব পাৰে অবাবতে কেতে মাত মাতা মানুহৰ বিষয়ে লিখকে কি কৈছে উত্তৰ অবাবতে কেতে মাত মাতা মানুহে আনৰ মনত বেজাৰ দিয়ে এয়া কৰা অনুচিত নিৰ্ভূত খিংখিঙীয়া মানুহে ভৱিষ্যত নুগুনি কেটেৰা মাৰিহে মানুহৰ লগত কথা কয় এই শ্ৰেণীৰ মানুহ শত্ৰু বেছি সিহঁতে মনে জানি কাৰো অহিত নকৰিলেও কেৱল কঠুৱা মাতৰ দুখতেই সকলোৰে চকুৰ কুটা যেন হৈ পৰে সিহঁতৰ গাত লক্ষ্য গুণ থাকিলেও অকল কেটে বা তিতা মাতেই সকলো ঢাকি পেলায় কেটে মাত মাতিলে সহস্ৰ উপকাৰ কৰা মানুহেও একটিলে পাহৰে অবুধ দানৰ ফল নিমিষতে লয় হয় অৰ্থাৎ যিমানে পৰোপকাৰ নকৰা কিয় কেটেৰা মাত মাতিলে মানুহে সোনকালে পাহৰে ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল নম্ৰতা এটা মনৰ গুণ মিঠা মাত তাৰ ফল তাৎপৰ্য ব্যাখ্যা কৰা ইয়াৰ উত্তৰ হ'ব মিঠা গছৰ ফল যিদৰে মিঠা হয় ঠিক সেইদৰে মানুহৰ মিঠা গুণ নম্ৰতাৰ ফলো হৈছে মিঠা মাত মনত নম্ৰতাৰ ভাৱ থাকিলেহে মুখেৰে আপোনা আপুনি মিঠা মাত ওলায় মনত নম্ৰতাৰ পৰিৱৰ্তে অহংকাৰ ভাৱ ৰাখি মুখেৰে মিঠা মাত কেতিয়াও নোলায় সেই মাত অলপ নহয় অলপ কৰ্কশ হ'বই অহংকাৰ ৰাখি নম্ৰ হ'বলৈ গ'লে মানুহে ছল কৰাহে হয় তেনে আচৰণ অনুচিত সেয়ে ব্যৱহাৰত মনে মুখে এক হ'বলৈ সততে চেষ্টা কৰা উচিত ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল চাটুকাৰক মুখ বা দাম্ভিক মানুহে ভাল পাব পাৰে কিন্তু জ্ঞানী মানুহে ঘৃণায় কথাষাৰ বুজাই লিখা ইয়াৰ উত্তৰ হ'ব চাটুকাৰৰ স্বভাৱ হ'ল সন্মুখত আনৰ প্ৰশংসা কৰি নিজৰ উদ্দেশ্য সাধন কৰা মূৰ্খ বা দাম্ভিক লোকে এই কথা ভাল পালেও জ্ঞানী লোকে ঘৃণ কৰে মূৰ্খ বা দাম্ভিক লোকে চাটুকাৰৰ গোপন উদ্দেশ্য কথা বুজি নাপায় তাৰ মুখত নিজৰ প্ৰশংসা শুনি বৰ আনন্দ পায় আৰু গৌৰৱবোধ কৰি গপত উফন্দি পৰে এই কথাই চাটুকাৰৰ গোপন উদ্দেশ্য পূৰণ হোৱাত সহায় কৰে চাটুকাৰৰ এনে চলাখী প্ৰশংসাই মূৰ্খ বা দাম্ভিক লোকক অনেক বিপদতো পেলায় সেয়ে চাটুকাৰৰ তেনে প্ৰশংসাক জ্ঞানী লোকে কোনো প্ৰকাৰে প্ৰশ্ৰয় নিদিয়ে বৰং ঘৃণহে কৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ আজিৰ ক্লাছটিত তোমালোকে কেইটামান দৰকাৰী প্ৰশ্নৰ উত্তৰ জানিব পাৰিছা যদি তোমালোকৰ কিবা জানিবলগীয়া থাকে বা সুধিবলগীয়া থাকে মই আশা কৰোঁ তোমালোকে কমেণ্টত মোক জনাবা তোমালোকৰ যিকোনো প্ৰশ্নৰ উত্তৰ যুগুত কৰি দিবলৈ মই সদায় প্ৰস্তুত তোমালোকৰ মংগল হওক তাৰে কামনা কৰি আজিৰ ভিডিঅ' ইমানতে সামৰিলোঁ ধন্যবাদ